দশম শ্ৰেণীৰ যিকোনো পাঠৰ প্ৰশ্নোত্তৰ তথা নোটছ আদি পাবৰ কাৰণে নাইচ লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰক। এনিমেলছ, জীৱ-জন্তুবোৰ। I think I could turn and live with animals. They are so placid and self-contained. এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল প্লাচিড আৰু সেলফ কণ্টেইন। প্লাচিড মানে শান্ত আৰু সেলফ কণ্টেইন মানে আত্মসন্তুষ্ট। মই ভাবো মই উভতি গৈ জীৱ-জন্তুৰ সৈতে জীয়াই থাকিবলৈ। সিহঁত একেবাৰে শান্ত আৰু আত্মসন্তুষ্ট। I stand and look at them long and long. মই থিয় হৈ সিহঁতক বহু পাৰলৈ লাগি চাই থাকো। They do not shout and whine about their condition. এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল shout, whine আৰু condition. shout মানে ঘামা, whine মানে পেনপেনাই থকা, condition মানে অৱস্থা। সিহঁতে নাঘামে আৰু সিহঁতৰ অৱস্থালৈ চিন্তিত নহয়। They do not lie awake in the dark and weep for their sins. এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল lie, awake, dark, weep আৰু sins. lie মানে শুই থকা, awake মানে সাৰ পোৱা, dark মানে অন্ধকাৰ, weep মানে মনে মনে কান্দি থকা, sins মানে পাপবোৰ। সিহঁতে ৰাতিৰ অন্ধকাৰত শুই থাকি সিহঁতৰ পাপৰ কাৰণে নাকান্দে। They do not make me sick discussing their duty to God. এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল sick, discussing আৰু duty. sick মানে বেমাৰী বা ৰোগী, discussing মানে আলোচনা, duty মানে কৰ্তব্য। ঈশ্বৰৰ প্ৰতি সিহঁতৰ কৰ্তব্যৰ কথা আলোচনা কৰি মোক বেমাৰী নবনায়। Not one is dissatisfied, not one is demented with the mania of wanting things. এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল dissatisfied, demented, mania, wanting things. dissatisfied মানে অসন্তুষ্ট, demented মানে পাগল বা মানসিক বিকাৰগ্ৰস্ত, mania মানে অস্বাভাৱিক আকাংক্ষা, wanting মানে নিজৰ, things মানে বস্তুবোৰ। কোনেও অসন্তুষ্ট নহয়, কোনেও বস্তুৰ অধিকাৰক লৈ মানসিক বিকাৰত নভোগে। Not one nails to another, nor to his kind that lived thousands of years ago. এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল nails, another, thousands আৰু ago. nails মানে আঁঠু কৰি লোৱা বা আঁঠু লোৱা, others মানে আনজনক, thousands মানে হেজাৰ, ago মানে আগত। ইজনে আনজনৰ ওচৰত সিহঁতে আঁঠু নলয় বা হেজাৰ বছৰ আগৰ পূৰ্বপুৰুষসকলক প্ৰতিও সিহঁতে মূৰ নদুৱায়। Not one is respectable or unhappy over the whole earth. এই শাৰীটোৰ
কঠিন শব্দকেইটা হ'ল ৰেচপেক্টেবল, আনহেপি, হুল আৰু আৰ্থ। ৰেচপেক্টেবল মানে সন্মানজনক, আনহেপি মানে অসুখী, হুল মানে গোটেই বা সম্পূৰ্ণ, আৰ্থ মানে পৃথিৱী। গোটেই পৃথিৱীত কোনেও অসন্তুষ্ট বা অসুখী নহয়। So they show their relations to me and I accept them. এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল relations, accept. relations মানে সম্বন্ধ বা সম্পৰ্ক, accept মানে মানি লোৱা বা গ্ৰহণ কৰা। সেইবাবে সিহঁতে মোৰ লগত সম্বন্ধ দেখুৱাই আৰু মই সিহঁতক গ্ৰহণ কৰি লওঁ। They bring me tokens of myself. They evince them plainly in their possession. এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল bring, tokens, evince, plainly, possession. bring মানে কঢ়িয়াই অনা, tokens মানে চিহ্ন, evince মানে প্ৰমাণ কৰা বা দেখুওৱা, plainly মানে পৰিষ্কাৰকৈ, possession মানে অধিকাৰ বা দখল। সিহঁতে মোৰ বাবে মৰমৰ সংকেত কঢ়িয়াই আনিছে। সিহঁতৰ অধিকাৰত থকা বস্তুসমূহক সিহঁত স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। I wonder where they get those tokens. এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল wonder আৰু tokens. wonder মানে আচৰিত বা বিস্ময়, token মানে চিহ্ন। এই চিহ্নবোৰ সিহঁতে ক'ত পায় তাকে লৈ মই আচৰিত হৈছো। Did I pass that way huge times ago and negligently drove them? এই শাৰীটোৰ কঠিন শব্দকেইটা হ'ল pass, huge, negligently, drove. pass মানে পাৰ হৈ যোৱা, huge মানে প্ৰকাণ্ড বা বহুত, ago মানে আগত, negligently মানে অমনোযোগীভাৱে, drove মানে বাদ দিয়া। কি মই বহু সময় আগতে এই পথটো পাৰ হৈছিলো নেকি আৰু অমনোযোগীভাৱে সিহঁতক বাদ দিছ? Poet Walt Whitman। দশম শ্ৰেণীৰ যিকোনো পাঠৰ প্ৰশ্নোত্তৰ তথা নোটছ আদি পাবৰ কাৰণে নাইচ লাইফ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।